হেল্ল' ফ্ৰেণ্ডছ, এইজনী আমাৰ পিহু মোবাইল চাই আছে আৰু তাই আজি বহুত ৰ'দ দিছে আমাৰ বাৰীতে যিহেতু আমাৰ গছত লাগি আছে সৰু সৰু প্লাম, গতিকে পকিছেগৈ লাহেকৈ আৰু ভাবিছোঁ আজি এই ৰ'দ দিছে গতিকে একদম ধুনীয়া আছে। মোৰ অলপ বিষাইছে গতিকে একদম জ্বলা দি ঠিকছে খাই দিম যাতে অকণমান মূৰৰ বিষটো ভাল পাওঁ। আপোনালোকে খায়নে কেতিয়াবা মনটো ভাল নালাগিলে বা মূৰটো অলপ গধুৰ লাগিলে একদম জলকীয়া দি টেঙা? মই কিন্তু খাই খুবেই ভাল পাওঁ। গতিকে পাৰি লৈছোঁ এয়া বগৰী বুলিও কওঁ, নৰা বগৰী বুলিও কওঁ, কিন্তু আচলতে নৰা বগৰী আমি হালধীয়াটো কওঁ, হালধীয়া সৰু সৰুকৈ ওলায়, কিন্তু এইটো ৰঙা প্লাম হয়, সৰু সৰু প্লাম। এইটো এতিয়া মই ধুনীয়াকৈ নিমখ জলকীয়া লৈ একদম মজাছে খাম। গতিকে পাৰি লৈছোঁ বাৰীৰে বগৰী, বতৰৰ ফল বতৰত খালেহে ভাল, গতিকে তাৰ সোৱাদ পোৱা যায়। এয়া ছিঙি লৈছোঁ, হাতেৰেও ঢুকি পায়, গতিকে হাতেৰেও ছিঙি লৈছোঁ আৰু মই ৰ'বই নোৱাৰিলোঁ, গতিকে মই খায়ে দিলোঁ আৰু এটা। আৰু এয়া মই খায়ে আছোঁ আৰু আপোনালোকক দেখাইছোঁ আমাৰ বাৰীতে লাগি আছে এয়া গোমধানেই একদম কিমান গোমধান, বহুতে ভুট্টা বুলি কয়। এইটো একদম ধুনীয়াকৈ জুইত পুৰি বা গেছত পুৰিও খাব পাৰে, বইল কৰিও খাব পাৰে, চালাড বিলাহী তিয়ঁহ এইবিলাকৰ লগত কাটি পিঁয়াজ দি জ্বলা দি খুব মজা লাগে খাই। এয়া গোমধান ৰুই থৈছে দেউতাই আৰু আমাৰ বাৰীতে এয়া চাওক পূৰা গোমধান আৰু আছে এখন বাৰী, তাতো গোমধান ৰুই থৈছোঁ। আমি খাওঁৱেই ৰাতিপুৱা গধূলি গোমধান হ'লে একদম গেছত পুৰোঁ আৰু খাই থাকোঁ। আৰু এইফালে আমাৰ লাগি আছে শালি নেমু, গতিকে গৰমৰ দিনততো লাগেই নেমু, ঠাণ্ডা দিনতো খাওঁ, কিন্তু গৰমৰ দিনত আমি বেছি চৰ্বত বনাই খাওঁ, এনেকৈও খাওঁ, কিন্তু কিছুমান কলি হৈ আছে, কিন্তু আমি এটা ছিঙি ডেইলি খায়ে থাকোঁ ঘৰত। আৰু খুব ঘৰৰ বাৰীতে যদি পাওঁ ঘৰৰ সকলো বস্তু তেতিয়াতো কথাই নাই। আৰু এয়া লৈ লৈছোঁ মই ঘৰতে খুন্দি লোৱা শুকান জলকীয়াৰ গুড়ি। দেখি ভাল লাগিছেনে? আপোনালোকৰ লোভ লাগি গৈছে, মই গম পাইছোঁ, দেখিলেই পানী পৰি যাব, গতিকে জিভাৰ পৰা পানী আপোনালোকে পৰালৈ নাথাকিব, যদি আছে পাৰি খাওক। আৰু এয়া মই খাই দিছোঁ ধুনীয়াকৈ জলকীয়াৰ লগত, এয়া গুড়ি জলকীয়া ঘৰতে খুন্দি লোৱা আৰু ধুনীয়াছে মই একদম জলকীয়া লগাই খাই দিছোঁ। একদম পকাটো লোৱা নাই কাৰণ মিঠা হৈ যায় আৰু মই অলপ জলকীয়াৰ লগত খাইছোঁ, গতিকে এনেকৈয়ে খাই ভাল লাগে। আৰু এইজনী আমাৰ পিহু একদম মজাছে, ইউটিউবৰ শ্বৰ্টখিনি যোনে যি নাচে চাই একদম ডেন্স মাৰি থাকে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে বুলি, আৰু আপোনালোকে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।